So hey guys, welcome to my YouTube channel Dipshikha's vlog. Akura আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মই এটি অন্য ভিডিঅলৈ। Photoshoot আছে হেতু কাৰণে আজি ভিডিঅটো আৰম্ভ কৰিছো ৰাতিপুৱা হৈ থকা নাই বাৰু এতিয়া 10টা বাজিলে সো তাৰ পিছতে এতিয়া মই কলেজ যাম কলেজৰ পিছতে ফটোশ্বুট আজি হ'ব মুজিদাবাৰ ষ্টুডিঅ'ত তো তাতে যাম মই আগতেও কৈছো আপোনালোকে ব্লগ চাইছে কিন্তু কিছুমান ফটোশ্বুটত মই বেছিভাগ তাতে কৰোঁ মুজিদাবাৰ তাতে কিন্তু মই ইমান ভিডিঅ' কৰা নহয় তেনেকৈ থাকিয়ে যায় আজি ভাবিছো অকমান ভিডিঅ'টো কৰি থৈ দিওঁ মোক কেনেকা লাগে মেকআপত আপোনালোকে চাব এতিয়াতো পুৰা উইদাউট মেকআপ হৈ আছে গা ধুই পেলাই আহিছে আৰু মোৰ লগত আজি যাব প্ৰাঞ্জনা বা আৰু অংকিতা সো সিহঁতি যাব সিহঁতজনী ইয়াৰ পৰা যাব কিন্তু মই কলেজৰ পৰা বাহিৰে যাম মই তাতে মানে বাহিৰে যাম সিহঁতক লগ কৰি পিনি গতিকে চাই লওক ভিডিঅ'টো শেষলৈকে কি হয় কোনে মেকআপ কৰি মোক কেনেকুৱা লাগে গোটেইখিনি কথা আপোনালোকে জানিব পাব এই ভিডিঅ'টোৰ জৰিয়তে চাই থাকক শেষলৈকে আশা কৰোঁ ভাল পাব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব যোনে এতিয়ালৈকে মোৰ ভিডিঅ'টো চাই আছে বা যিসকলে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব যাতে আপোনালোকে মোৰ নতুন ভিডিঅ' পাই থাকে মই ভিডিঅ'টো অন কৰিলে ফোন আহি যায় ফাৰ্ষ্টৰ ভিডিঅ'টো অন কৰিলোঁ তেতিয়া মোৰ ফোন আহি গৈছিলে আৰু এতিয়াও ফোন আহি গৈছিলে গতিকে আকৌ মই আপোনালোক সেইটোৱে কৈ আছিলোঁ যে ফটোশ্বুটৰ কথা তো চাই থাকক ভিডিঅ'টো শেষলৈকে ইমান কথা কৈছোঁ আজি মোৰ ভিডিঅ'টো আপোনালোকে আমনি নাপাব গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ এইখিনিত আমি বৰ্তমান চক বজাৰৰ মাজে গৈ আছিলোঁ মই ভিডিঅ'টো অন কৰি থৈছিলোঁ কিন্তু নাজানো কিয় ভইচটো নাহিল এয়া দেখাবা আৰু এয়া পংকিতা এনেকৈ আমি গোটেইখিনি গৈ আছিলোঁ আৰু সেইটো মোমেণ্টত আমাৰ এনেকুৱা আছিল যে আমি পংকিতাৰ বস্তু এটা বিচাৰি পোৱা নাছিলোঁ চক বজাৰ বিচাৰি পিনে সো আমি সেনেকৈ বিচাৰি ফুৰিছিলোঁ তাৰপিছতে নেক্সট আমি গ'লোঁ ষ্টুডিঅ'ত সো সেইখিনি আৰু কথাখিনি খালি ৰেকৰ্ড নহ'ল নাজানো কিয় সেইটো কাৰণে এতিয়া নিজে ৰেকৰ্ড কৰি দি আছোঁ সো গাইজ এইটো হৈছে মোৰ আৰু প্ৰাঞ্জনাবাৰ ফাইনেল লুক গতিকে সকলোৱে কমেণ্ট কৰি জনাব আমাক কেনেকুৱা লাগিছে আৰু মেকআপ কৰি থাকোঁতে ইমান ভিডিঅ' কৰি থকা নাছিলোঁ যিহেতু মেকআপ আৰ্টিষ্টজনেও অলপ অসুবিধা হয় ফোনটো হাতত মই লৈ থাকিলে সো সেইটো কাৰণে আমাৰ বেলেগ এজনী মডেল ধুনীয়া ছোৱালী কেনেকুৱা লাগিছে তাই বহুত ধুনীয়া ছোৱালীবিলাক আমাক থাকি আৰু আমি গলি বটনি হৈ সাজি আছোঁ এইফালে চাওঁ ধুনীয়া লাগিছে চাওঁ সো সেই গাইজ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি ভিডিঅ'টো ভাল পালে তেন্তে আপোনালোকে লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ ভিডিঅ' নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজি ফটোশ্বুট শেষ হ'ল আহি পাওঁতে সন্ধিয়া হৈছিলে চ' ভ্লগটো এণ্ড কৰিব মই পাহৰি আছিলোঁ এতিয়া মই ভ্লগটো এণ্ড কৰিছোঁ সো গাইজ মোক আজি মেকআপ কৰিছিলে সোনিয়া বৰুৱা বায়ে তো বহুত ভালকৈ বায়ে মোক মেকআপ কৰি দিছোঁ এতিয়া চুলিটো ক্ৰীম্পে হৈ আছে জাষ্ট বিকজ মই মূৰ ধোৱা নাই মই মূৰটো কাইলৈ ধুই দিম কাৰণ আহি পাওঁতে বহুত দেৰি হৈ গ'ল আৰু মোৰ গাটো ইমানেই বেয়া লাগিছিল মাথা চাথা বিষাই আছিলে সেইটো কাৰণে মই জখিনি হৈ আছোঁ বৰ্তমান কাইলৈ ৰাতিপুৱা মূৰ চুৰ ধুই দিম সবাই লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে সকলোকে টাটা গুড নাইট